তোৰচোন গাটো বেয়া আছিল আকা। আচ্ছা বাদ দে, তোৰ লগত থকা আপিটো কোন? গাটোতো এনেই ভাল নহয়, ঘৰত অকলে কি কৰি থাকিম, ওলাই আহিলোঁ এনে। তন্তিকা পিছে ক'ত আহিলি? তহঁতে এই ৰ'দতে কথা পাতি থাকিবি না? অৰে বল না অলপ ছায়াতে বহো। তই কিন্তু আপিটোৰ কথা এতিয়াও কোৱা নাই দেই আমাক। কচোন কেনেকৈ লগ পালি তই? তহঁতে যে আমাৰ ঘৰৰ পৰা আহিলি, তাৰপিছত পিছে নামটো সুধিলি নে নাই তই? নাই নামটো সোধাই নহয়। ধুই কাম নাই তোৰ, নামটোতো সুধিব পাৰা। দে নেক্সট টাইম লগ পালে সুধিলিবি তই। চাওঁচোন আৰু কেতিয়াবা লগ পাওঁ। আপি পাই কিন্তু কথাৰ সুৰ চেঞ্জ হৈছে ল'ৰাৰ। ধুই বল বহুত টাইম বহিলোঁ। দে যাওঁ ব'ল, মোৰো ঘৰত অলপ কাম আছে। আজি কি কৰা যায়? ৰহ চিকনাকে এটা ফোন কৰোঁ। ধুই কাইলৈ ফোন কৰিলা হয়, কাম কৰিবাই শান্তি নাই। হেল্ল'। ঐ ক'ত আছ তই? মই কৰিহে কালি আছিলোঁ, তই ক'ত? ময়ো ঘৰতে। আজি অলপ ওলাই যা ব'ল। টিকলা আৰু পংখীৰকো লগ ধৰিবি। মই ফোন কৰি আছোঁ ৰ। আজি ক'ত পিছে? আজি মাল চাল নাখাওঁ দে ন, কি ক তহঁতে? এইকেইদিন বহুত মাল খালোঁ, আজি অলপ ভাল বস্তুকে খাওঁ ব'ল। আজি নহ'লে খামৰঙতে যাওঁ। ঠিকেই কৈছ তই, তাতো বহুত দিন হ'ল যোৱাই নাই। এইটো তই বাচোৱা চলটো নহয় না? সেইটোৱে হয়, যাচোন যা অলপ কথা পাতি আহিবি যা। ধুই থাক দে। আৰে জানা ভাই জানা, তহঁতৰ লগত নহ'ব আৰু। হাই তুমি দেখোন আহা বহা। তুমি অকলে আহিছা নেকি? নাই মোৰ লগৰকেইটাও আহিছে। ক'ত পিছে সিহঁতে? সেইটো টেবুলত বহি আছে। মৰমতে মই থাকো পাগল হৈ ৰমে খা
দিয়া তোমালোক বহা নহ'লে অঁ ঠিক আছে যোৱা নহ'লে ঐ নামটো সুধিলি নে নাই সুধিলোঁ কি নাম ৰে পখিলা